কিন্তু আকৌ আহিছে বে ইয়াতে ললো আৰু বহুত দলটো লকাপ আকৌ আৰু নহ'ব আৰে ৰ না ক'ত যা মুখ আছে ফলনি হোৱাৰ আগতে খোলা খুলি কৈ দে তই ইয়ালৈ কিয় আহি থাক আৰে বাদে দে মোক তহঁতৰ লগত কথা পাতিবলৈ মোৰ ইচ্ছা নাই আৰে ইয়াৰ দম দেখোন তই আজি ক'বই লাগিব তই ইয়ালৈ কেলৈ আহি থাক তই চোৰৰ নিচিনাকৈ সদায় কিয় জোপ লৈ থাক আমাৰ আগত দোকান দাম দেখুৱাই লাভ নাই মই তহঁতক ভালকৈ কৈ দিছোঁ বাদ দে মোক চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই চাই দিওঁ নেকি দে মালিকৰ জীৱনৰ লগত দামে আছে ন আৰু মাত নামাতিবি দম দেখাইছে বে তই কাক দম দেখাইছ বে ঐ মাৰ ইয়াক জানিব মন গৈছে নহয় শুন তেতিয়াহ'লে মোৰ ছোৱালীক বিয়া কৰাবা তোমাৰ ইমান সাহস হ'ল ক'ত মই তাইক বহুত ভাল পাওঁ আপুনি কথাটো অলপ বুজক বাদ দেহে তোমাৰ ভাল পোৱা কথা মই কোনো কাৰণতে এইটো সম্পৰ্ক গ্ৰহণ কৰিব নোৱাৰো ল' কাষ্টৰ মানুহ হৈ সাহস হৈছে কেনেকৈ তুমি জাত পাতে মানুহৰ সম্পৰ্ক নিৰ্ধাৰণ নকৰে মন আৰু অন্তৰহে আছে আমাৰ দুয়োটাই মন মিলিছে সেইবাবেহে মই কথাষাৰ জনাব আহিম ইচ্ছা কৰা হ'লে মই তাইক ওলোৱাই নিব পাৰিম তোৰ ইমান সাহস মোৰ ছোৱালী বিষয়ে এনেকৈ ক'বলৈ মোৰ ছোৱালী মোৰ কথা তাই মোৰ পচন্দ মতে বিয়া হ'ব কথাষাৰ ক'বলৈ বহুত সহজ তাইও ইচ্ছা অনিচ্ছা কথা এটা আছে আপুনি তাইকো এবাৰ সুধি চাওক তাই মোক বহুত ভাল পায় মই সেইবিলাক একো নাজানো মুঠতে মই এই সম্পৰ্কটো কেতিয়াও মানি ল'ব নিবিচাৰো মোৰ খং উঠাৰ আগতে তুমি ইয়াৰ পৰা ওলাই যোৱা নহ'লে তোমাক মই গতিয়া উলিয়াই দিম যাওঁ বাৰু আপুনি গতিয়াই উলিয়াব নালাগে কিন্তু এদিন হ'লেও আপোনাৰ মত হ'বই মনত ৰাখিব বাদ দিয়া হে এই কৈ দিবা এই কুকুৰটোক যাতে কোনোদিন লগ নকৰে তলে তলে যে ছোৱালীজনী ইমান ডাঙৰ হ'ল মই জনাই নাছিলো নিজে ল'ৰা পচন্দ কৰিব পৰা হ'ল কৰিছে একদম ল' কাষ্টৰ ল'ৰা পচন্দ কৰিছে আপুনি ল'ৰাটোক এনেকে ক'ব নালাগিছিল নেকি কিয় মই তাৰ কথা মানি ল'ব লাগিছিল নহয় কথা কোৱা সুৰটো অলপ বেলেগ হ'ল আপুনি অলপ ভালকৈ ক'ব পাৰিলে এইবোৰক ভালকে কৈ একো লাভ নাই কেনেবাকৈ মাজনীৰ সৈতে আমি অন্যায় কৰা নাইতো তাইৰোতো পচন্দ অপচন্দ বুলি এটা কথা আছে মই জানো তাই পচন্দ কেৱল তাই পচন্দ হ'লেই নহয় মোৰতো মন মিলিব লাগিব
আমাৰ দৰে হাই কাষ্ট হ'বই লাগিব। হকে বিহকে তাৰ জীৱনটো মই যাতাৰ লগত গোটাই দিব নোৱাৰোঁ। এই কাষ্টৰ কথাবোৰ ধৰি নাথাকিব। মোৰ মতে আমি মাজনীৰ লগতো এবাৰ আলোচনা কৰিব লাগিব। কিয় ধৰি নাথাকিম? আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে এই নিয়ম। মই কিয় ভংগ কৰিম এই নিয়ম? আৰু মই তাইৰ হাতে আলোচনা কৰিবলৈ কি প্ৰয়োজন? সৰুৰ পৰাই তুলি তালি ডাঙৰ দীঘল কৰিলো। এতিয়া মই তাইৰ বিয়াৰ সিদ্ধান্তই ল'ব নোৱাৰো। জানো পাই, মই হ'লে একোৱে বুজি পোৱা নাই। তাইক বুজাই দিবা মই বেয়া পোৱা কাম যাতে তাই নেক্সট টাইম নকৰে।